কৈ দে কিয় মাতিছিলি আৰে কোৱা আকৌ মই ফোন কৰিছিল কালি ৰাতি কৰবাত ল'ৰা চাইছে মোৰ বাবে পৰহিলৈ আহিব নেকি মোকো মাতি পঠাইছে কি ক বঢ়িয়া খবৰচোন মন মাৰিহে আছ যে কি বঢ়িয়া খবৰ চিনি তিনি নাপাওঁ এনেকৈ হয় নেকি আৰে এনেকৈতো হয় আৰু তোৰ মা দেউতাই চাইছে যেতিয়া ল'ৰাটো নিশ্চয় ভালে হ'ব দেচোন কিন্তু কিন্তু কি বিয়া বাৰু নাপাতি এনেকৈ থাকিম বুলি ভাবিছ নেকি আৰু তোকতো মা দেউতাহঁতে কোনো নাই বুলিয়ে জানে তেওঁলোকে যেনেকৈ চাইছে ভালেই চাইছে দেচোন মই এটা কথা বুজি পোৱা নাই কি কথা তই কিয় ইমান আনন্দ পাইছ এতিয়া আনন্দ নকৰি মানে মই দুখ কৰিব লাগে আৰু তই মোৰ লগত থাকৰ বাবে মোৰ কিমান প্ৰব্লেম হয় তই কি গম পাৱ চবেইতো তোক মোৰ গাৰ্লফ্ৰেণ্ড বুলি ভাবে ন তোৰ বিয়াখন হলেগেহে চাগে চবে মোক এভেইলেবল বুলি ভাবিব ৰচোন এই কথাটো শুনি যা ঐ ৰচোন আৰে ছে আৰে কিবা এটাতো ক যাবি ভালদৰে যাবি ভালদৰে হাউ ইনচেনচিটিভ নো ডোন্ট ইউ ৰিয়েলাইজ আৰু কোনোদিনে তই মোক লগ নাপাবি ইগনোৰ কৰিবলৈ না মোৰ মাত শুনিবি এনেদৰে ষ্টুপিড ৰিপ্লাই দিবলৈ আজিতো কিবা এটা ক মনৰ পৰা ক'বলৈ একো নাই কাবেৰী তই মোৰ সদায় ভাল বন্ধু আছিলি তই যেতিয়া থাকো যেনেকৈ থাক সুখত থাক নাথাকো মই সুখত মই জানো তই মোক ভাল পাৱ আমি যিবোৰ মুহূৰ্ত একেলগে পাৰ কৰিছো সেইবোৰ সাধাৰণ মুহূৰ্ত নহয় মনত আছে এদিন যে কলেজৰ পৰা বাইকত আহি থাকোঁতে বাটত আমাক বৰষুণে পাইছিলে ৰাতি 8টা মানলৈকে যে আমি বন্ধ দোকানখনৰ আগত আবদ্ধ হৈ ৰৈছিলো মনত আছেনে তোৰ আছে তিতি যোৱা দেখি সেইদিনাখন তই মোলৈ প্ৰথমবাৰ লাজ কৰিছিলি আকৌ মনত আছে এনুৱেল ফাংচনৰ দিনা ফিল্ডত যে তই মোৰ কোলাত শুই পৰিছিলি তাৰ পিছদিনাখন যে তোৰ লগৰ গোটেই গালে তোক জোকাই শেষ কৰি পেলাইছিলে মনত আছেনে তোৰ আছে তেনে মুহূৰ্তটো আমি একেলগে কিমান পাৰ কৰিছো তাৰ হিচাপ নাই তই কি সেই মুহূৰ্তবোৰত মোক এবাৰো বেলেগকৈ ভাবা নাইনে চা কাবেৰী আজিৰ দিনত দুটা মানুহ চলিব পৰাকৈ সম্পৰ্কত থকা কেৱল আত্মীয়তা যথেষ্ট নহয় আৰু তইতো জানই মোৰ দৰমহা পাতিবৰ কথা নিজে চলিবলৈ কেতিয়াবা কষ্ট হয় তেনে স্থিতিত তোকনো আনি কিদৰে কষ্ট দিওঁ কচোন আৰু মইতো তোক ভাল নাপাওঁ বুলি কোনজনে কোৱা নাই সেইবাবেতো বিচাৰোঁ তই সুখত থকাটো আৰু তোৰ মা দেউতাই ল'ৰাটো সকলো দিশ চায়ে চাগে ভাল পাইছে Just shut up! তোৰ দৰমহা টকাৰে তোৰ চলিবলৈ টান হয় তই চলিব নজনাৰ বাবে আৰু কোনোবা দিনাখন দেখিছ নেকি তই মোক অন্য ছোৱালীৰ দৰে বিলাসত থকা কাৰণটো সেইটো নহয় কিবা বেলেগহে ক কি হয় কাৰণ সেইটোৱে মই নাভাবোঁ মই যে তোৰ বাবে যোগ্য ঠিক আছে তেন্তে আহিবি খাবলৈ মোৰ বিয়া আৰু চাই থাকিবি মোক বেলেগে লৈ যোৱা তই ল'ৰাটো এবাৰ চাইতো ল
মোৰ তুলনাটো নিশ্চয় ভালেই হ'ব। গডেল হেল্ল' হেল্ল' আবে মানুহ এটা বোলে যাব পাৰো ন ক'ত যাব গৈ ভাই দাদা আহক খালি দেৰি হ'ব নেকি? এই নহয় দেৰি উঠিলে গোলক দাদা কথা চালি যাব আগত মানুহ আছে গৈ শুনকচোন এখেতৰ লগত মোৰ লগত কথা এটা আছে। বেয়া নাপায় যদি চিটটো অলপ এক্সচেঞ্জ কৰিব নেকি? ঠিক আছে। লাগে কি হা? ফোন কিয় অফ কৰি ৰাখিছিলি? কালি তোৰ হোষ্টেললৈ গৈছিলি গম পাৱ? গেট কিপাৰ সোমাব নিদিলে। কিয় গৈছিলি? চৰ দিবলৈ তোক এটা। কিয় গৈছিলি? ক আকৌ। যোৱাবাৰ ঘৰলৈ গৈছিলোঁ। ভাতকেইটা খাই ৰাতি বিচনাত লেপটপটো লৈ বহিছিলোঁহে, তেনেতে মা আহিলে। ঐ এনেকৈ থাকিবি নে বিয়া বাৰুৰ কথা কিবা ভাবিছ? ভবা নাই এতিয়ালৈকে। কোনোবা আছে নেকি, মানে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড? নাই অ', কিয়নো সুধি আছে ইমানকৈ? কিয়নো সুধি আছা মানে? এনেকৈ থাকিম বুলি ভাবিছ নেকি? বিয়া চিয়া নাপাতো বুলি ভাবিছ নেকি? নে কোনোবা আছে তোৰ? আছে যদি ক, নহ'লে কি? দত্তই ছোৱালীজনীৰ কথা কৈছিলে, কিবা বালিপুৰৰ ফালে বোলে, থাকে গুৱাহাটীত। নহ'লে যাওঁ নেকি এদিন চাবলৈ? মন নাই মোৰ ইমান সোনকালে বিয়া চিয়া পাতিবলৈ। মন নাই মানে? ক'তনো সোনকাল হৈ আছে? তোৰ লগৰ দেখোন চবেই বিয়া পাতিলে। দত্ত খুৰাই তোৰ হোৱাটছএপত ফটো এখন দি থৈছে, অন্ততঃ এবাৰ চাবি। হ'ব যোৱা। কি নাম আছিলে ছোৱালীজনী? ছোৱালীজনী হৈছে এইজনী। ইয়ে গৰু কুকুৰ হাৰামি, দুদিন ধৰি মোৰ অৱস্থা নাইকিয়া হৈ আছে আৰু তই মজা লৈ আছ। আৰে মইতো তোক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ ন ঘৰত গৈ, আৰু তইহে যি কন্দা কটা কৰিলি আৰু উপায় নাপাই তোৰ হোষ্টেল পালোগে। ঠাণ্ডাখনত বাইকত তিতি গ'লো আৰু ইফালে তোৰ চকীদাৰটো মাতি নিদিলে। খুব ভাল হৈছে আৰু নাটক কৰি থাকিবি। তই কিন্তু আকৌ ইমান ভাল পাওঁ বুলি জনা নাছিলোঁ। যা মই তোক একো ভাল চাল নাপাওঁ, বান্দৰ কৰবাৰ। সিদিনা তোলে বেয়া লাগিছিল কাৰণেহে কান্দিছিলো, আৰু মই আঁতৰি গ'লে তোক কোনো ছোৱালীয়ে ভাও নিদিয়ে। মই আঁতৰি যাম বুলি ভবাটোৱে তোৰ কিন্তু ভুল। এনিৱে আই এম ৰিয়েলি চৰি ফৰ অল দিছ। এনেকে চৰি ক'লে নহ'ব, দহবাৰ উঠা বহা কৰি মেলি চৰি ক। এই বহ এই নীলাজ কৰবাৰ, এনেহে কৈছিলো। মানে হ'ব এতিয়া মনে মনে বহি থাক। ঐ কি চাইছ এনেকৈ? মই ভবা নাছিলো মই যে তোক ইমান ভাল পাই পেলাম বুলি। কান্দুৰিছে দেই। চুপ, শুবলৈ দে, গোটেই ৰাতি শোৱা নাই কালি। এই কোন নামিবলৈ আছে সোনকালে নামি ল'ব দেই, গাড়ী বেছি যে নৰকে কিন্তু। গৈছো। ঐ কি হ'ল? তোক নেদেখি সপোন দেখি আছিলো বুলি ভাবিছিলো। প্ৰস্ৰাৱ কৰিবলৈ যাব নিদিবি নেকি? যাবলৈ নিদো, তই মোৰ লগতে থাকিবি। ৰাম হ'ব শুই থাক। এই যাবা দেই